ফাইনেলি ফ্লিপকাৰ্টেও লঞ্চ কৰি দিলে ফ্লিপকাৰ্টৰ UPI। গতিকে আপোনালোকেও কিদৰে লিংক কৰিব UPI ফ্লিপকাৰ্টত আৰু ইয়াৰ সুবিধাসমূহ কি আপোনালোকক দেখাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব আৰু ফ্লিপকাৰ্টত আপোনালোকৰ UPI লিংক কৰি ছুপাৰ কইন আপোনালোকে লাভ কৰিব পাৰিব। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আপোনালোকে প্ৰথমতে ফ্লিপকাৰ্টত আহিব। ফ্লিপকাৰ্টত অহাৰ পিছতে কেটেগৰীত আহি যাব। কেটেগৰীত অহাৰ পিছতে ইয়াতে আপোনালোকে দেখিছে নিউ স্কেন এণ্ড পে'। এই স্কেন এণ্ড পে'তে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে অলপ সময় আপোনালোকৰ লোডিং ল'ব। লোডিং লোৱাৰ পিছতে ইয়াত দেখাই আছোঁ মই। এয়া আপোনালোকে দেখিব পাইছে। আপোনালোকে যদিহে ফাৰ্ষ্ট ট্ৰানজেকশ্যন কৰে তেতিয়াহ'লে আপোনালোকে 25 টকা ইয়াৰ পৰা আপোনালোকে লাভ কৰিব প্ৰথমবাৰ ইউজ কৰাৰ কাৰণে। গতিকে ইয়াতে দেখিব পাইছে এড বেংক একাউণ্ট। আপোনালোকে আপোনাৰ বেংক একাউণ্টখন ইয়াতে এড কৰিব পাৰিব আৰু এড ৰুপে ক্ৰেডিট কাৰ্ড আপোনালোকে ক্ৰেডিট কাৰ্ডটো ইয়াত এড কৰিব পাৰিব। গতিকে আজি আমি দেখাম আপোনালোকৰ UPI ID ক্ৰিয়েট কৰিবলৈ আপোনালোকে কি ধৰণে আপোনালোকে বেংক একাউণ্ট এড কৰিব। ইয়াতে এড বেংক একাউণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সকলোখিনি বেংক আহি যাব। ইয়াতে আপোনালোকৰ যিটো বেংক আছে সেইটো আপোনালোকে বাছি ল'ব ইয়াৰ তলৰ পৰা, নতুবা আপোনালোকে ইয়াতে চাৰ্চ কৰিব পাৰে। আপোনালোকৰ যিটো নেকি বেংক সেই বেংকটোৰ নামটো ইয়াতে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকৰ বেংকটো আহি যাব। ইয়াতে মই দেখিব পাইছোঁ মোৰ বেংকটো বাছি লৈছোঁ। বাছি লোৱাৰ পিছতে ইয়াতে চেণ্ড SMS আপোনালোকে ইয়াতে ভেৰিফাই কৰিব। আপোনালোকৰ ইয়াতে দেখিব পাইছে ইয়াতে OTP আহিব। OTP অহাৰ পিছতে ইয়াতে ছাকচেছফুলি মোৰ ফ্লিপকাৰ্টৰ ফালৰ পৰা ছাকচেছফুলি UPI ID ক্ৰিয়েট হৈ গৈছে। গতিকে এতিয়াৰ পৰাই মই সকলোখিনি ট্ৰানজেকশ্যন কৰিব পাৰিম UPIত। এয়া আপোনালোকে দেখিছে মই যদি স্কেন এণ্ড পে' কৰোঁ কোনোবা মাৰ্চেণ্টক তেতিয়াহ'লে 10 ছুপাৰ কইনকৈ মই 5 বাৰ যদি ট্ৰানজেকশ্যন কৰোঁ তেতিয়াহ'লে 50 ছুপাৰ কইন পাম। আৰু ইয়াতে আপোনালোকে দেখিব পাইছে বিল পে'মেণ্ট। ইয়াতে যদি মই বিল পে'মেণ্ট কৰোঁ মোবাইল ৰিচাৰ্জ বা যিকোনো ইলেক্ট্ৰিচিটি বিল হওক তেতিয়াহ'লে মই শ্বপিং কৰা যিবোৰ ছুপাৰ কইন থাকি যায় সেই ছুপাৰ কইনবোৰ মই ইয়াত বিল পে'মেণ্টৰ লগত ইউজ কৰিব পাৰিম। গতিকে এটা বৰ ধুনীয়া ফিচাৰ্ছ লৈ আহিছে ফ্লিপকাৰ্টে। আপোনালোকেও ব্যৱহাৰ কৰক আৰু ইয়াৰ যি বেনিফিট সেই বেনিফিট আপোনালোকে লাভ কৰক। ইয়াতে দেখিব পাইছে সকলোখিনি। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে। যদিহে ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে।